Hello guys, মোৰ আজি ভিডিঅ'ত ফাৰ্ষ্ট ইন্ট্ৰোডাকচনটো আমাৰ বৌয়ে দিব দিয়াচোন। মই কি কওঁ কিবা এটা কৈ দিয়া অকণ দিয়া তুমি নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটো আৰু মোৰ ফেচবুক পেজটিলৈ আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আৰু মই যোনে লৈ আনিছোঁ আপোনালোকলৈ জয়ন্তী ভ্লগ। আচলতে ভ্লগ নবনাওঁ ভাবিছিলোঁ, কিন্তু তাৰপিছত ভাবিছোঁ যামে, যিহেতু বেছি দিন নাই আৰু ঘৰত খুব বেছি 2 দিন বা 3 দিন আছে। তাৰ বাবে অকণ ইয়াত ভালদৰে ভ্লগ বনাওঁ। ভ্লগটো বিশেষ তেনেকুৱা নাই। মই দেখাম আজি আপোনালোকক আচলতে আমাৰ ঘৰৰ সন্মুখৰ পৰিৱেশটো, সেউজীয়া পৰিৱেশটো ভাল লাগে খুব কিবা এটা, তাৰপিছত সেইকাৰণে দেখাওঁ। আৰু লগত আচলতে ভিডিঅ'টো আকৌ দিবলগীয়া নাছিলে, কিন্তু মই ডিলিট নকৰিলোঁ, দি দিলোঁ। আমাৰ টিকলিজনীক পিছফালে চাওকচোন, মুখৰ তাইৰ কেনেকুৱা ৰিয়েকশ্যন দিব চাওকচোন। মই দেখাই নাছিলোঁ, পিছত এতিয়া এডিট কৰি থাকোঁতে দেখিলোঁ। তাৰপৰা এইটো ভিডিঅ' ডিলিট কৰিম লৈছিলোঁ, নকৰিলোঁ। তাইৰ মুখখন চাওকচোন, দেখি পেলাই ভয় খাইছে নেকি বাৰু তাইক? ভূতে পালে নে কি? ঐ কেইটো ভূতে থৈছে নেকি? এনেকৈ পূৰত বাহিৰে একো নাই এজনী। এইফালে 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 ইয়াত বহা। আৰু আমাৰ এই আৰাই দেখ চাওকচোন উৎপতীয়া। আচলতে বহি আছোঁ বাটত, গাড়ী ইমান অহা যোৱা কৰে আমাৰ এইকণত। চাওঁ গাড়ী ইমান অহা যোৱা কৰে, আৰু আমাৰ ছোৱালীজনীয়ে বাটৰ পৰা নেযায়, সেইকাৰণে ময়ো বহি ল'বলগীয়া হৈছে, অকলে থাকিব নোৱাৰে। হাই কৈ দেচোন এবাৰ। মই আৰাধ্যা কোৱা, মই গুণগুণ কোৱাচোন, মই গুণ কোৱাচোন। এজনী গুণগুণ। আচলতে মই আজি লাইভ ভিডিঅ' এটা আহিছিলোঁ, তাৰপিছত তাতে সুধিছিলোঁ যে মই আমাৰ মুনুক কি আৰাধ্যা কি বুলি মাতিম। ঘৰত নাম এটা চবে কৈছিলে গুণগুণ বুলি মাতিবলৈ। আমাৰ এই মাৰ চুলি টানি দিয়ে পিতে আমাৰ গুণগুণ বুলি মাতিব দিছিলে চবে, আৰু ময়ো কৈ আছিলোঁ ঘৰত গুণগুণ বুলি মাতিম বুলি। তাৰপৰা আমাৰ মামীয়েকেও কৈ আছিলে গুণগুণ বুলি মাতিম বুলি। সেইকাৰণে গাড়ী আহিছে চাই মানুহ। আৰু আমাৰ ছোৱালীজনী গাড়ী আহিছে ক'লে ইমান ভয়ো খায়। কেনি গ'ল টিকলি, কেনি গ'ল? আৰু এইফালে আহিছে আমাৰ মুনুৰ মাহীয়েক হ'ব, মোমায়েক হ'ব। আচলতে তেন্তে ব'লক আজি মোৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। মই আচলতে দেখাম এতিয়া আপোনালোকে চাওকচোন। ঘৰৰ এইটো ঘৰ, আৰু এইখন আপোনাৰ কি কয়, এইটো পুখুৰী। এফালে আছে এটা পুখুৰী, পিছফালে সেইফালে পুখুৰী। ইমানখিনি পুখুৰীৰ মাজত আচলতে ঘৰখন আবদ্ধ হৈ ৰৈছিলে। সেইটো টাইমত মই নাছিলোঁ বাৰু, আছিলোঁ। বানপানী উঠা 2 দিন আগতে মই ঘৰত গ'লোঁ। আৰু এইবোৰ দেখিছে, বহুত কষ্ট পাইছে। আজি আকৌ ফুৰিব আহিছোঁ। আমি পেহীহঁতৰ ঘৰত, ডাঙৰ পেহীৰ ঘৰত। আৰু আমাৰ দুফালে 2টা ফটুৱা আছে, ফটুৱা আমি কৰি আছোঁ। হাই কৈ দিছা এতিয়া। হাইটো আচলতে ৰ'দ বহুত গৰম হয়। এইটো ক'ব নালাগে। হাইটো এটা হাই নকয় আচলতে। তেন্তে গৈ লওঁ, গৈ পেলাই কথা পাতিম। ৰ'দ যিহেতু দিছে, ৰ'দৰ হাই আচলতে গৰমতে হাই দিবলৈ নাই। গৈ লওঁ, গৈ পেলাই কথা পাতিম আপোনালোকৰ লগত। ৰাস্তাত যিহেতু বহুত গৰম, গৈ লওঁ, চাই থাকক মোৰ আজিৰ ভিডিঅ'টি। কৈ আছিলে বৈদ্যুতৰ ফিল্ডখন অকণ উঠাই দিব লাগে, খেল। আচলতে খেলখনটো দেখাব নোৱাৰোঁ, খেল চাব নোৱাৰোঁ, সেইকাৰণে ভাবিছোঁ খেলৰ প্ৰস্তুতি চলি আছে ইয়াত, তাকে অকণমান দেখাই দিওঁ। এয়াই আৰু বিয়াৰ মেধি বৈদ্যুতৰ ফিল্ড। এইখন স্কুলতে ময়ো পঢ়িছিলোঁ আচলতে। দাদা সেইখন তাতে স্কুলত মই পঢ়িছিলোঁ আচলতে। ভালদৰে দেখি নাপাব এতিয়া, সেইটো গেটটো দেখিব, ইয়াতে মই পঢ়িছিলোঁ। Hey guys, আমি আহি পাই গ'লোঁ পেহীহঁতৰ ঘৰ। আৰু আমাৰ সৰুমাই ডাৰ্লিঙে পল্লৱৰ ডাৰ্লিঙে কিয় পল্লৱ যে ডাৰ্লিং বোলে, পল্লৱ তাত আহিব। আৰু আমি এতিয়া খাব লৈছোঁ চাহ। এইজনে আমাৰ টিকলি মুনুকণ। আৰু আমি এতিয়া চাহ খাম। দাদা কিবা এটা কৈ দিয়ে। দাদাখিনি আমাৰ হেৰিত কোনোবাটোক দেখুৱাব দিছিলে, পাই আহিলোঁ। ৰাজুক দেখুৱাবাচোন বুলি কৈছিল। কোনে চাম কৈছিলে? ৰাজুক। এইটোৱে ৰাজু পাই আমাৰ, চাই ল'ব। ৰাজু দাদা। আৰু ৰাজু দাদাৰ মানুহজনী এজনী, সেইজনী আমাৰ চুনচুনি নহয়, গুণগুণ। আৰু আমাৰ এই চাহ ঘূৰিব। এতিয়া আমি খাম চাহ
চাহৰ লগত কি আছে দেখিছে বিস্কুট চানা নাৰিকল লাডু মুড়ি লাডু আৰু উইথ লাল চাহ কাৰণ মই লাল চাহ খাই বহুত ভাল পাওঁ আপোনালোকে ক'ৰবাত লাল চাহ খায়নে হা সেইটো সেইজনী আমাৰ চুনচুনীজনী আমাৰ গুণগুণ এজনী আচলতে আপোনালোক কোনোবা লাল চাহ খাই ভাল পায়নে ক'বচোন মই হ'লে লাল চাহ খাই মস্ত ভাল পাওঁ তেনে চাই থাকক ভিডিঅ'টো কি কৰিম কি নকৰিম দেখাই থাকোঁ বহুত 3 বছৰমানৰ মূৰত আহিছোঁ নেকি পেহীহঁতৰ ঘৰত চাই থাকক দেখাম বাৰু সকলোকে পেহীহঁতৰ চাহটো খাই লওক ইয়াত আকৌ আপোনালোকে কৈছিলে আৰু দেখাব লাগে আচলতে বহুতে ভাল পায় তাইক বাৰু মৰম বহুতে দিছে তাইক দেখাম এতিয়া চাবচোন এতিয়া গান এটা শুনিলে কেনেকৈ নাচি ফুৰে তাইক গান গাব দিছিলে আচলতে গান গাব নেজানে গতিকে তাই এপাক নাচিয়ে দিছে চাই পেলাই কওকচোন তাইৰ নাচটো কেনেকুৱা লাগিছে বাৰু যে সেইটো কি আকৌ সেইটো কেনেকুৱা নাচ উঠি দিয়া হয়তো জালগুৱে খাব এতিয়া তাই আমৰলি পোক সেইটো খাই দিব এতিয়া তাই এইটো আমৰলি বহিও নাচে আমাৰ ছোৱালীজনী নাচি দিয়া এপাক নাচি দিয়া তো মোৰ লগতে আমাৰ আৰাধ্যাৰ যোনখিনি ফেন আছে যে বিগ ফেন যোনখিনি সেইখিনি সুধিছোঁ আমাৰ আৰাধ্যামুনিয়ে নাচটো চাই কেনেকুৱা পালে জনাব আচলতে গোটেই ভিডিঅ'টো চাই কেনেকুৱা পালে নজনালেও আমাৰ গুণগুণৰ ডান্সটো চাই কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট কৰিব মোৰ ভাল লাগিব আৰু তাই ডাঙৰ হ'লে ভাল পাব বাৰু ৰাইজে ইমান মৰম দিছে তাইক বুলি ইছ ৰাম ইছ কেনেকৈ নাচিব মানে তাই ঠিকেই নহৈছে হাই কৈ দিয়াচোন এবাৰ হাই কোৱা উৰি যাবা তেন্তে চাই থাকক তাইৰ নাচ আগলৈও চাই থাকিব পাৰিব যদি তাইৰ নাচবোৰো চাই ভাল পাইছে মোৰ পেজটো ফ'ল' কৰিব লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নেক্সট এতিয়া আৰু আৰাধ্য এনেকুৱা কিউট মমেণ্টবোৰ দেখিবলৈ পাব চাই থাকক ভিডিঅ'টি নলবাৰীৰ পৰা বহুতে কৈ আছিলে বৰদুতা ফিল্ডৰ খেল উঠাবলৈ কিন্তু খেলখন উঠাব নোৱাৰোঁ পেহীহঁতৰ ঘৰত আহিছোঁ যিহেতু ৰাস্তাতে পাই সেইকাৰণে খেলখনৰ মানুহখিনিকে অকণ দেখাই দিলোঁ আৰু আমি পেহীহঁতৰ ঘৰৰ পৰা আহিলোঁ বাৰু কিন্তু পেহীক দেখুওৱা নহ'ল পেহীৰ গা বেয়া আছিলে আকৌ আমাৰ গুণগুণে ইমান দিগদাৰ লগালে যাৰ কাৰণে পেহীক দেখাব নোৱাৰিলোঁ আৰু ইয়াত আজি ফুটবল খেল চলি আছে ফাইনেল খেল নেকি আজি গাড়ী চাওক না পিছফালে ফালে তাৰপিছত ইমানে মানুহ হৈছে খেলটো চাব নোৱাৰোঁ আৰু ইমান মানুহৰ মাজতে একে সম্ভৱ নহয় আৰু বুজিও নাপাওঁ বাৰু একো কিন্তু আহোঁতে এইটো ভূটো আচলতে আহোঁতে খেলখন মানুহ দেখাইছোঁ এবাৰ চাবচোন ইমানে মানুহ হৈছে আমাৰ ছোৱালীজনীক ভূত যাব লাগে এতিয়া খাবা বাপেকে ভাতকে ভূত যায় আমাৰ ছোৱালীজনী আৰু আমাৰ গুণগুণৰ ফুটটো চাওকচোন আউলি বাউলি কৰি পেলালে এয়া ৰাস্তাত চাইকেল এখন থাকিলেও মাৰ কাৰণে এতিয়া দেউতাৰহে চাইকেল হয় এখন ইমান মানে তেন্তে গৈ লওঁ ঘৰত খোজকাঢ়ি আহিছোঁ গৰম ভাগৰ লাগিছে গৈ লওঁ তাৰপিছত মই ভ্লগটো কণ্টিনিউ কৰিম চাই থাকিব আজি আমাৰ ভিডিঅ'টি আমাৰ দেৱনুক চাওকচোন আমি আচলতে ৰবাৰ মুখত লৈ পেলাই চুলিখিনি বান্ধো মুখত নল'বা আৰু তেনেকৈ বান্ধিব লৈছে পেহীহঁতৰ ঘৰৰ পৰা আহিলোঁ আহি পেলাই অকণ জিৰালো সন্ধিয়া হৈছে আচলতে বহুত ভাগৰ লাগিছে কণী চাব লৈছে আমাৰ ডাঙৰ কণী পাইছে তেন্তে আজি ভ্লগটো আৰু কণ্টিনিউ নকৰোঁ মই যোনে আজি আপোনালোকৰ পৰা লৈছোঁ বিদায় আশা কৰোঁ আপোনালোক সকলোৱে মোৰ আজি ভিডিঅ'টো চাই ভাল পাইছে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব বুলি আশা থাকিল বাই বাই গুড নাইট